A cup of tea, চাহ একাপ। মোৰ দৰে বহুতৰে ৰাতিপুৱা চাহ একাপেৰে আৰম্ভ হয়, নহয় জানো? আৰু চাহ কাপত যদি আদা, ইলাচি, তেজপাত বা দালচিনি দিওঁ, তাৰ সোৱাদেই বেলেগ। A cup of tea energize us to start a new day. চাহৰ অবিহনে দিনটো নচলে। সেইটো অকল চাহ লাভাৰেহে জানে। আৰু ৰাতিপুৱা এগৰাকী ৱাইফে সদায় হাজবেণ্ডক জগাই উঠা চাহ ৰেডি কৰিছোঁ মই। সেই কথা শুনি হাজবেণ্ড একেবাৰে উঠি যায়। মোৰ এতিয়াও মনত আছে, মই যেতিয়া বিকম কৰি আছিলোঁ আৰু ক্লাছ কৰি থাকোঁতে ফ্ৰেণ্ডবোৰক কৈছিলোঁ, লেটছ মিট ইন দ্য কেণ্টিন ফৰ এ কাপ অফ টি আফটাৰ দ্য ক্লাছ এণ্ড গৰম সমোচা উইথ চাটনি। আৰু যেতিয়া MBA কৰি আছিলোঁ তেতিয়া মোৰ এজনী ফ্ৰেণ্ড আছিলে, টিনা। শ্বি ৱাজ মাই বেষ্ট ফ্ৰেণ্ড এট টাইম। আৰু তাই মধ্যপ্ৰদেশৰ পৰা আছিলে, MPৰ পৰা আছিলে। তাই আৰু মই বেলেগ PGত আছিলোঁ, পেইং গেষ্টত। আজিকালি পেইং গেষ্ট বুলি কয়, বেলেগ পেইং গেষ্টত আছিলোঁ। আৰু ৰাতিপুৱা আমাৰ ফাৰ্ষ্ট ক্লাছ 7:15 মানত আৰম্ভ হৈছিলে। আৰু তাই আহি যায়, মোক পিক আপ কৰি লৈ গৈছিল তাই স্কুটিত। আৰু আমি দুয়োজনীয়ে ফুটপাথত এই যে গ্লাছৰ কাপত চাহ দিয়ে, আমি চাহ একাপ লওঁ। আৰু পোহা, যোনটো চিৰা দি পেলাই বনাই, পোহা 1 প্লেট লৈ পেলাই আমি শ্বেয়াৰ কৰি খাই কলেজ পাই গৈছিলোঁ। কিমান যে স্মৃতি আছে এই চাহ কাপৰ লগত, কিমান যে মেমৰি আছে উইথ এ কাপ অফ টি। ইমান ভাল লাগে, এতিয়াও ভাবিলে বিৰাটেই ভাল লাগে। আপোনাৰো চাগে বহুত স্মৃতি আছে চাহ কাপৰ লগত। চ' ইউ কেন শ্বেয়াৰ এ লট অফ থিংছ অ'ভাৰ এ কাপ অফ টি। কাৰোবাক যদি আপুনি ভালকৈ বুজি নাপায় বা প্ৰথমবাৰৰ কাৰণে লগ পাইছে বা চিনি নাপায় কেনেকুৱা, চ' একাপ চাহৰ মহলাত বহুতখিনি কথা আপুনি শ্বেয়াৰ কৰিব পাৰিব আৰু আপুনি গম পাব পাৰিব, নহয় জানো?